হাই ফ্ৰেণ্ডছ, মই অংকুৰজ্যোতি স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। ৰাতিপুৱাই শুই উঠি চাহকাপ নাখালে দিনটোলৈ কিবা ভালেই নালাগে। আজি উঠাটো অলপ দেৰি হ'ল ৰাইজ, 9টা বাজিলে। দেখিছেনে? টাইমটো দেখি একদম চকু ডাঙৰ হৈ গৈছে ৰাইজ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবোৰ হৈছে ধান, যেনেকৈ পানীত তিতি চব চেচ হৈ গ'ল, আৰু লগতে মোৰ সাঁচি পুলিখিনিও পানীয়ে সকলো শেষ কৰি দিলে ৰাইজ। মানে কি ক'ম, চব বৰবাদ। আৰু এইফালে আমাৰ হোলাটোত দেখিছে পানী অলপ বাঢ়ি আছে, আৰু লগতে আমাৰ এইফালে দিছিলে লাও চাংখন, চব চেচ। ক'বলৈ একো ভাষাই নাই। বৰ্তমান অসমখন এতিয়া পানীৰ মাজতে, আৰু এইফালে পাতি থোৱা আছে আমাৰ জালখন। ৰ'ব ৰাইজ, দেখাম আপোনালোকক জালখন কেনেকৈ মাৰোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। জালখন দেখাম বুলি ক'লোহে কেনেকৈ মাৰোঁ, কিন্তু মেইন মালটোৱে তলত পৰি আছে। মাথা বেয়া ৰাইজ। আকৌ ডাংডালৈ তুলি লৈছোঁ, দেখিছেনে? ৰছী পাতেই পৰি থাকিলে মানে। বৰ্তমান ৰছীডাল উঠাই মেলি পুৰা গেঠাই মুখাই টানিছোঁ আৰু কি আহে আহিব। সেয়া দেখিছোঁ দুজনীমান। ৰ'দডাল আকৌ এতেকে ওলালেই নহয়, সেইবাবে একদম বগৰী গছৰ তলতে বহি দিছোঁ। উপায় নাই, জালখনো পাতি থৈছোঁ। 3জনীমান পালোঁ, তাৰপৰা বোলো মাক দি থৈ আহোঁগৈ ঘৰলৈ বুলি দৌৰ মাৰি গ'লোঁ। তাৰপৰা মা আকৌ আমাক কি কৰিছে, ফোনত বিজি। ঘৰলৈ গৈ বাচন এটা আনি মাছকেইজনী ভৰাই থ'লোঁ, আৰু মাছ আহিবকে ৰখি মোৰ চো বেয়া হৈ গৈছে ৰাইজ। ইফালে ৰ'দ, আৰু অলপ দেৰি পিছতে পোৱালিকেইটা ওলালেহি। সিহঁতি বোলে কিবা ষ্টান কৰে মানুহকেইটা। সেই ভিডিঅ'টো ইমানে আছিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। আছিলে বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই।